হেল্ল', হয়। অঁ যাব লাগিব। হয়। কোন ৰূপহী নি বাৰু? সোমাই আহ। আহ। এৰা বাইদেউ, এই আমাৰ ৰমেনৰ আকৌ ল'ৰাটোৰ অন্নপ্ৰাশন বোলো, তাকে নিমন্ত্ৰণটো কৰি যাওঁ বুলি আহিলোঁ। বাইদেউ, কৃষ্ণ, কাইলৈ দুপৰীয়া যাব, সকলোতে যাব। আৰু আপোনাৰ বোৱাৰীকো ক'ব, ল'ৰাকো ক'ব, যাব দেই, নোযোৱাকে নাথাকিব আৰু। কৃষ্ণ, হ'ব বাৰু, যাম, কেলৈ নাযাম ন, মাতিছা। পিছে ৰমেনটো আবিও হৈ আছে, বিয়াখন পলাই আনি পাতিব লাগিছিলে, এতিয়ালৈকে সিটো এনেকে থ'ব নালাগিছিলে ছোৱালীজনী। পিছে কথা এটা হ'ল, কি বা খুৱাইছ, তহঁতৰ ঘৰত আকৌ জাহা-তাহা বস্তু খাব নোৱাৰিম নহয়। খোৱা বোৱাটো কথা জানি ল'ব লাগিব, খোৱা বোৱাটো বা কি কৰিছ। মাংস ভাত খোৱাৰ কথা ভাবিছোঁ। আজিকালি আৰু ভাতটো বেছি ভাল দিয়কচোন। ভাতটো খোৱালে সকলোৱে পেটটো ভৰাই খাব পাৰে, আৰু সকলোতে ভাতেই চলে আজিকালি, ভাতটোৱেই ষ্টেণ্ডাৰ্ড, সেইকাৰণে ভাতটো খোৱাৰ কথাকে ভাবিছোঁ। মাংস ভাত? নাই। মাংস ভাতটো খাব নোৱাৰি নহয় তহঁতৰ ঘৰত। তো আবিও মানুহ থকা ঘৰত মাংস ভাতটো নহ'ব। মাংস খাবলৈও মন গৈছে, কিন্তু নোৱাৰিও খাবলৈ। কি কৰা যায় বা? নাই, একো কোৱা নাই। হেৰি, মাংসটো পাৰিবি, মাংসটো খুৱাব পাৰিবি, কিন্তু ভাতটো নহয়, ৰুটি আৰু মাংস এনেকে খোৱাবি তই। তেতিয়াহ'লে আৰু মাংস খাব পাৰিব। ভাত খাব নোৱাৰে যদি মাংসটো পাৰিব জানো? হ'ব, ৰাইজে কৈছে যেতিয়া আৰু দিয়কচোন। মাংস আৰু ৰুটিয়ে বনাম আৰু। মাংসটো খালি, ভাতটো নোৱাৰে যদি মাংসটো একো নাই, ৰাইজৰ মাজত আৰু কিনো, ৰাইজে খালে মই আৰু দিয়াহে কথা। হ'ব, যাব। আৰু কৃষ্ণ, উঠিছোঁ আৰু দেই, মই গৈ থাকোঁ আৰু। একো নাই, মাংসটো চলাত একো অসুবিধা নাই, খালি ভাতটো ল'লে মানুহে ধৰিব। তাতে এতিয়া আমি বোৱাৰী পালোঁ, ডাঙৰ মানুহ, গতিকেতো আৰু যা আৰু তেতিয়াহ'লে। কৃষ্ণ।